কিন্তু আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট ফুটবল ফেডাৰেশ্যনৰ তেখেতে এটা ভাল প্ৰস্তাৱ দিছে যে উৰিষ্যাত এটা বাজিৰাও কাপ চলি আছে আৰু তাত অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতে আমাক অনুৰোধ কৰিছে। চ' আমি সেই কাপত বড়োলেণ্ডৰ তৰফৰ পৰা অংশগ্ৰহণ কৰিম আৰু অনাগত দিনত তেখেতসকলৰ যি গাইডেন্স, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ গাইডেন্স, নেশ্যনেল ফুটবল ফেডাৰেশ্যনৰ যি গাইডেন্স আৰু আসাম ফুটবল ফেডাৰেশ্যনৰ যি গাইডেন্স, ইটো লৈ পেলাই আমি আগবাঢ়ি যাম। নতুন এটা দিয়া বুলি ভাবে আপুনি? নিশ্চয় ISPL ফুটবল জগতত আৰু খেল জগতত এটা নতুন ৰিভলিউশ্যন আনিছে আৰু এইটো অসমৰ কাৰণে, বড়োলেণ্ডৰ কাৰণে এটা খুব ডাঙৰ এটা এচিভমেণ্ট। লগতে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নিশ্চিতভাৱে আৰু আন্তঃগাঁথনিটো বড়োলেণ্ড কাউন্সিল অকলে নোৱাৰে, কাৰণ কাউন্সিলৰ তেনেকুৱা ফাণ্ড নাথাকে। আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা কৰিম আৰু স্পেচিয়েলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম যে তেখেতে অলৰেডি ডিষ্ট্ৰিক্টত ডাঙৰ ডাঙৰ ষ্টেডিয়াম বনাবলৈ গৈ আছে। আমাৰ ইয়াতো ষ্টেডিয়াম হ'ব, ইয়াৰ লগতে কোকৰাঝাৰত স্পেচিয়েলি এটা ডাঙৰ এটা ষ্টেডিয়াম য'ত 30-40 হাজাৰ মানুহ বহি পেলাই খেল চাব পাৰে, এনেকুৱা এটা ষ্টেডিয়াম দিয়াৰ কাৰণে আমি অনুৰোধ কৰিম। আজি হাজাৰ হাজাৰ মানুহ আহিছে চাবৰ কাৰণে। মই ধন্যবাদ জনাইছোঁ সকলো ৰাইজক যে আমাক যিখিনি উৎসাহ যোগালে আৰু যি উদ্দেশ্য লৈ আমি এই ISPL অনুষ্ঠিত কৰিছিলোঁ, এইটো সফল হোৱা বুলি আমি আজি অনুভৱ কৰিছোঁ।